নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেল জিকে মাইন আসামলৈ। আজি এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকক কেইটামান আচৰিত ধৰণৰ প্ৰশ্ন সুধিম আৰু লগে লগে তাৰ উত্তৰো জনাই যাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি আপুনি উত্তৰবোৰ আগতীয়াকৈ জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। আৰু মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। গতিকে আহক আপোনাৰ বহুমূল্য সময়খিনি নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ 1 নম্বৰ প্ৰশ্নটো হৈছে, ছোৱালীসকলৰ এইটো কি বস্তু যিটো সৰু সোমালে বিষায় কিন্তু ডাঙৰ সোমালে আৰামত সোমায়? ইয়াৰ উত্তৰটো হৈছে খাৰু। 2 নম্বৰ প্ৰশ্নটো হৈছে, গৰ্ভৱতী মহিলাক বেছিকৈ কি খুৱাব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গাখীৰ আৰু দালি। 3 নম্বৰ প্ৰশ্নটো হৈছে, কেনেকুৱা বতৰত পুৰুষ আৰু মহিলা দুয়োৰে উত্তেজিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যেতিয়া বৰষুণ দি থাকে তেতিয়া। 4 নম্বৰ প্ৰশ্নটো হৈছে, কি বস্তু ফাটিলে অলপো শব্দ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গাখীৰ ফাটিলে অলপো শব্দ নহয়। 5 নম্বৰ প্ৰশ্নটো হৈছে, বিয়াৰ কিমান দিনৰ পিছত সন্তান জন্ম দিব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 বা 2 বছৰ উপভোগ কৰি সন্তান জন্ম দিব লাগে। 6 নম্বৰ প্ৰশ্নটো হৈছে, ছোৱালীসকলে জিন্সৰ তলত কি পিন্ধে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছোৱালীসকলে জিন্সৰ তলত জোতা বা চেণ্ডেল পিন্ধে। 7 নম্বৰ প্ৰশ্নটো হৈছে, কি বস্তু ধোৱাৰ পিছত লেতেৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পানী। 8 নম্বৰ প্ৰশ্নটো হৈছে, হিজৰা বা নৃপুংসকৰ গুপ্তাংগ দেখিবলৈ কেনেকুৱা? ইয়াৰ উত্তৰটো হৈছে, হিজৰা বা নৃপুংসকলৰ গুপ্তাংগ দেখিবলৈ 2 ধৰণৰ হয়। কিছুমান পুৰুষৰ লিংগ সদৃশ কিন্তু নাম মাত্ৰহে থাকে, আৰু কিছুমানৰ মহিলাৰ যোনিৰ আকৃতিৰ কিন্তু শুক্ৰা দুটাও বাহিৰত ওলোৱা থাকে। আপুনি অৱশ্যে নেদেখাকৈ অনুমান কৰিব নোৱাৰে, আৰু নৃপুংসকগৰাকীক চাই ক'ব নোৱাৰিব যে এওঁৰ গুপ্তাংগ কেনেধৰণৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে, এই পৃথিৱীত আপুনি কোনজন লোকৰ লগত বেছি সংগ দিব? ইয়াৰ উত্তৰটো হৈছে, যিজন লোক বেছি বুদ্ধিমান তেওঁৰ লগতে সংগ দিয়া ভাল। আজিৰ ভিডিঅ'ৰ অন্তিম অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হৈছে, এইটো কি বস্তু যিটো দেখিবলৈ ক'লা কিন্তু ব্যৱহাৰ কৰিলে ৰঙা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কয়লা। গতিকে প্ৰিয় বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। গতিকে আজিলৈ ইমানেই, আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।